তো আজি আমি আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত যি বহাগ মাহৰ পৰা জেঠ মাহলৈ এই দুটা মাহ মেলা অনুষ্ঠিত তথা পতা হয়। তো আজি আমি এশৰাহি মেলাটো চাব আহিছোঁ। যি এশৰাহি মেলাটো বঙাবাৰী বকুলতল মেলা বুলি আমি জানো। তো এই বঙাবাৰীতে এশৰাহি তথা বকুলতলৰ মেলাটো ইয়াতে পতা হয়। তো এই মেলাটো তো বেছিকেলি জেঠ মাহৰ একেবাৰে শেষৰ তাৰিখত পতা হয়। তো সেইকাৰণে আজি আমি দুজনমান লগৰ সৈতে আমি মিলিজুলি তো এই মেলাটো উপভোগ কৰিবলৈ আহিছোঁ। তো আপোনালোকে চাই থাকিব। তো গোটেইখন মেলা আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। তো চাই থাকিব। তো চাওক আপোনালোকে দেখিবলৈ পাইছে তো ইয়াতে মানুহ থৈ নথৈ পূৰা চাওক কিমান মানুহ। যিমান আন্ধাৰ ইমানে ভাল লাগে ফটো। তো এতিয়া আমি প্ৰথমতে এখন মিঠা পান খাই ল'ম। তো ইয়াতে আমাৰ এজন গাঁৱৰ ভাইটি এজনে ইয়াতে মিঠা পানৰ দোকান দিছে। তো তাৰ দোকানত সোমাইছোঁ। তো ইয়াত মিঠা পান বনাই আছে। আমি তিনিজনে মিলি এখন এখনকৈ মিঠা পান খাই দিম। তাৰপিছত আৰু পুৰা মেলা চাম। তো মেলা এটা দুখ হ'ব হ'ল যে যোৱা বছৰো বহুত বাম্পাৰ বৰষুণ হৈছিলে। তো যোৱা বছৰৰ এইবাৰো ৰাতিপুৱাৰ পৰা ধৰি প্ৰায় 12-1 বজালৈ প্ৰায় বাম্পাৰ বৰষুণ। তো ভাবিছিলোঁ মেলা চাগে নহ'বই। তো ফাইনেলি আবেলি সময়ত অলপমান বেলিটো দেখা দিলে। সেইকাৰণে মানুহ অলপমান ইয়াতে আপোনালোকে পাতল দেখিছে। তো আগৰ বছৰৰ তুলনাত মানে আগৰ কেইটা বছৰত বহুত মানুহ হৈছিলে। তো যিহেতু এইটো হৈছে একদম জেঠ মাহৰ একেবাৰে শেষৰ মেলা। তো গতিকে ইয়াৰ যিবিলাক আশে পাশে থকা যিমানবিলাক গাঁও তো গোটেইবিলাক গাঁৱৰ মানুহে ইয়াত মেলা চাবলৈ আহে। তো আমি ফাইনেলি আহিছোঁ পাতিদৈ গাঁৱৰ পৰা আমি বন্ধুকেইজনে মিলি ইয়ালৈ আহিছোঁ। তো প্ৰতি বছৰে এই মেলা আমি দৰ্শন কৰোঁ। তো খুব ভাল লাগে এই মেলা চাই। তো চাওক ইয়াতে কিমান মানুহ। তো আপোনালোকে যিসকলে অহা নাই এই মেলাটো উপভোগ কৰিবলৈ এক বছৰো তো আহিব চাব, খুব ভাল পাব। চাওক কিমান মানুহ। তো ইয়াতে দোকান বহুত দোকান হয়। তো এই বছৰ বৰষুণৰ কাৰণে দোকান অলপ কমিলে। তো যেতিয়া আপোনালোকে বৰষুণ চৰষুণ নহয় তেতিয়া আহিবচোন বাৰু। এতিয়া আপোনালোকে চাই খুব ভাল পাব। তো ইয়াতে ভৰি দিবলৈ আপোনালোকে ঠায়ে নাপাব। তো বৰষুণৰ কাৰণে গোটেইখিনি ঠাই অলপ বোকা হৈ গ'ল। তো যিখিনি ঠাইত নেকি মিঠাই বিক্ৰী কৰে, মিঠাই বিক্ৰী কৰা ঠাইখিনিত বেছিকৈ বোকা হৈছিলে। তো চাইডে যাবলগীয়া হয়। তো যিখিনি ঠাইত নেকি কচমেটিকৰ বস্তু পোৱা যায় সেইখিনি ঠাইত ইমান বোকা নাই। তো গতিকে ইমানো ইয়াতে মেলা চোৱাত অসুবিধা পোৱা নাই। তো মানুহখিনি ভাল বেয়া মাজতে মেলা উপভোগ কৰিলে। তো গাইজ আপোনালোকে উপভোগ কৰক বঙাবাৰী এশৰাহি মেলা। এই বঙাবাৰী এশৰাহি মেলা মৰিগাঁও মেইন টাউনৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ দূৰত্বত এই এশৰাহি মেলাখন অৱস্থিত। তো ইয়াতে বহুত মানুহৰ সমাগম প্ৰতি বছৰে দেখা পোৱা যায়। চাওক সেইবিলাক কিমান মানুহ হৈছে আৰু দোকান বহুত হৈছে। এইবাৰো ইমানো দোকান কম হোৱা নাই বৰষুণ যদিও। তো চাওক ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায়। কচমেটিকৰ কাপোৰ কানি আদি কৰি ফটো চটো যি লাগে আপোনালোকক সকলোবিলাক পাব। তো ইয়াতে মেলা এটা খুব ভাল লগা এটা উৎসৱ মৰিগাঁওবাসীসকলৰ। মাল খাব আহিছোঁ। মাল পাবি কেঁচব ঠাণ্ডা গৰম কি কথা আছে? আইচক্ৰীম খাব লাগে। ক'বা কেনেকুৱা লাগিছে মেলা চাই? ভাল লাগিছে? কি ল'লি? জেলেপি খালে নাই? এক কথাত আমি ক'বলৈ গ'লে মৰিগাঁও জিলাত যিবিলাক নেকি গাঁৱে গাঁৱে মেলা হয়, এই মেলাবোৰক আমি এক মিলনৰ ভূমি বুলি ক'ব পাৰি। কিয়নো ইয়াতে মেলাবোৰত মানে বহুত আগৰ যিবিলাক পুৰণা বন্ধু বান্ধৱী
ঘৰৰ মিতিৰ কুটুম সকলোকে এই মেলাতে আমি লগ পাওঁ আৰু মেলাত লগ পাই সকলোৱে দুখ সুখৰ কথাবিলাক আমি কথাবিলাক শ্বেয়াৰ কৰোঁ আৰু পুৰণা বন্ধু বান্ধৱীবিলাক পুনৰ আমি এক নতুন সম্পৰ্কলৈ গঢ় লৈ উঠোঁ পাতিলিকা মাইয়া হাই 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 তো আপোনালোকে যিখন দোকান দেখিছে এইখন দোকানতে 100 150 200 লৈ ফিক্স প্ৰাইচৰ কাপোৰবিলাক ইয়াতে বিক্ৰী কৰি আছে তো ইয়াতে বিভিন্ন ধৰণৰ কাপোৰবিলাক ইয়াতে পোৱা যায় তো ইয়াৰ পিছত মই আহি তো এইখিনি ঠাইতে আপোনালোকে দেখিবলৈ পাইছে চাওক কিমান বোকা তো চাওক মানুহৰ কিমান অসুবিধা হৈছে কিমান অসুবিধাৰ মাজেৰে মানুহবিলাক মেলা উপভোগ কৰি আছে তো উপায় নাই তো গেলাৰ বৰষুণ যিহেতু চাবতো লাগিবই তো গাইজ আমি মেলা অলপমান ফাং ফুংকৈ চালোঁ তো আজি মেলা চাই খুবেই বহুতখিনি ভাল লাগিলে তো মেলা চাই অহাৰ পিছত আমি যি বকুল তলতে মিঠাই দোকানবিলাক বহে তাৰ তলৰ পৰা আমি অলপমান মিঠাই ল'লোঁ 1 কেজিমান তাৰপিছত মিঠাই আমি খাই বৈ গোটেইকেইটাই তো মেলা পৰা গুচি আহিলোঁ তো গাইজ মই আজি আপোনালোকক মৰিগাঁও জিলা বকুল তলৰ মেলা তথা এশআৰ্হি মেলা যি বঙাবাৰীত অনুষ্ঠিত হয় সেই মেলা আজি আপোনালোকক দেখুৱালোঁ তো মই আপোনালোকক চেলফি ভিডিঅ' উঠাই ভিডিঅ' বনাব নোৱাৰিলোঁ তো ইমান বোকা যিহেতু ন তো গতিকে অলপ টুকটাকৈ অলপমান দেখুৱালোঁ তো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাৰিব